ৰাস্তাৰ আজি কাৰ্পেটিং কাম আৰম্ভ হৈছে। এতিয়া আমি ওৱান সাইডকে কাম চলাই আছোঁ। ওৱান সাইড কৰি BM মাৰি আছোঁ। তাৰপিছত আকৌ ওৱান সাইড BM কমপ্লিট হোৱাৰ পিছত আকৌ STPC মাৰিম। ইয়াতে 63 লজ আমি BM মাৰি আছোঁ। 50 mm থিকনেছ থাকিব আৰু বাকীটো 33 মাৰিম STPC, যিটো 25 থাকিব। আৰু কাম দ্ৰুতগতিত আৰম্ভ হৈ আছে। খুব কম সময়ৰ ভিতৰত কাম আদায় হ'ব আৰু কাম এইদৰে চলি আছে আৰু ৰাইজৰো সহায় সহযোগিতাটো আছে আৰু কাম ভাল হৈছে। ৰাইজে সকলো ফালৰ পৰা সহায় কৰিছে। আৰু এইটো ইঞ্জিনিয়াৰিং ৰাস্তা এইটো আলকাট্ৰাৰ কথা কৈ আছে, এইটো আপুনি কি ক'ব? আলকাট্ৰাৰ কথা কৈছে। এইটো আপোনাৰ যিটো আমি RS মাৰিছোঁ, সেই RSটো আচলতে গাড়ী যেতিয়া চকা যাওঁতে আঠাটোৱে চকাত উঠাই আনে, মানে চকাৰ যিটো টায়াৰৰ লগত সেইটো উঠাই আনে। উঠাই অনাটো আকৌ পিছে আমি হাতেৰে আমি মানে হেৰি দি পেলাই টিং দি পেলাই আমি মৰাই দিছোঁ আৰু সেইটো অসুবিধা একো নহয়, কাৰণ এইটো আঠা যিহেতু বহুত যথেষ্ট, সেইকাৰণে বস্তুটো উঠি আহে। আৰু এতিয়া আমি পিছে আকৌ বগী টিং দি আমি তেলটো মাৰি দিছোঁ। আৰু ইঞ্জিনিয়াৰে এইটো ফেব্ৰুৱাৰী মাৰ্চে আদায় কৰিব কৈছে কামটো, এইটো সময়ত আদায় হ'ব নেকি? মাৰ্চ মাহত হৈ যাব আদায়। মাৰ্চলৈকে আদায় হৈ যাব। মাৰ্চৰ ভিতৰত আদায় হৈ যাব। কিমান কিলোমিটাৰ আছিলে? এইটো 5 কিলোমিটাৰ আছে। মেলাবেটিটো চাংলাংঘাট ৰাস্তা 5 কিলোমিটাৰ। কিমান আছে? 5.5 আছে। 5.5। ব্লেক টেপিং দিয়াটো কেইদিন লাগিব? ব্লেক টেপিং দিয়াত লাগিব, কাৰণ দুটা তৰপ আছে। এইটো BM আমি এয়া মাৰি আছোঁ। BM মৰাৰ পিছতে আমি আকৌ STPC মাৰিম। সেইকাৰণে সময় লাগিব। আমি প্ৰথমতে BMটো আদায় কৰোঁ। এসপ্তাহ 2 সপ্তাহত নহ'ব এইটো, কাৰণ আমি এইটো মাৰ্চলৈকে আমি ধৰিছোঁ। মাৰ্চলৈকে আমি 5 কিলোমিটাৰটো কমপ্লিট হৈ যাব, কাৰণ এইটো 5 কিলোমিটাৰ 5.5 ৰাস্তা আৰু দুকুট কাৰ্পেটিং আছে। সেইকাৰণে মাৰ্চৰ ভিতৰত আদায় হ'ব। ফেব্ৰুৱাৰীলৈকে আদায় হ'ব লাগে বুলি কৈছিলে সেই কৈছে, কিন্তু আমিও চেষ্টা কৰি আছোঁ। আমাৰতো সময় আজি 20 তাৰিখ হ'লে ফেব্ৰুৱাৰী, আৰু 9-10 দিনতে আমি গোটেইটোতো 5 কিলোমিটাৰটো কাম কৰি দিব নোৱাৰিম। কিন্তু যিমান সোনকালে পাৰোঁ, আমি বতৰ যদি অসুবিধা নিদিয়ে, বতৰে অসুবিধা নিদিলে আমি গোটেই মাৰ্চৰ মাহটো নহয়েই, মানে ফাৰ্ষ্টতে আমাৰ আদায় হৈ যাব কাম। কিন্তু বতৰ এয়া ডাৱৰীয়া হৈ আছে, বৰষুণ আহিলে বন্ধ হৈ যাব। সেইকাৰণে আমি ধৰিছোঁ যে মাৰ্চৰ মাহটো আমি ধৰিছোঁ আদায় হ'ব কাম। So towards মুখ্যমন্ত্ৰী স্কিম হেদি 5 কিলোমিটাৰ মানে CPDM ke from Sanglanghat to Merabeti 5 kilometer aleng na CP ni gela carpeting camp pon bom lo kasi suakam langdun bom lo pe kado ka we ratum ta che langdun ai ini seni pan ta pe ge nili la sopini a progress ke thek long ateng te mu April bihu prang ke tanggi angring do ninget edu so towa ki cheng pe ni claim non an lojo la si mani complain la puton do ma complain ke non mar ke thek long la son avila engineer na pu pikang lo la so towa la non February chik lo yon patang dai pula si so teng kan patang pu ma son February mane akama son ateng de mu pe nili pulo ake der ne le bihu prang sita me la anda le de ta February pinige ko 20 welang mati February March 15 lom ke tang det na he pini sona progress ateng de engineer sahab ben ki pu pen chekok de ta hai pa sabo nom jo bonsan la hai do mati labor problem do penola pini la hai material sab problem do pura sab der chata hai hai sita me March ang bong ke tang pu contractor amen nage contractor ke pini munus parik kubon nilita kimi lang por la alma chini lang mute engineer sa pulo nang langun tha ko langun tha bisa ho pojoni si nili ni thom le ke ba tumi ta wang ani si ta wang carpeting cheng pu polam le ja ngasi langun lo aplo